rongia আৰক্ষীয়ে এক গোপন খবৰৰ তথ্য অনুসৰি যোৱা নিশা 31 নং ৰাষ্ট্ৰীয় ঘাইপথত বহিৰাজ্যৰ গাঞ্জা কঢ়িয়াই নিয়া ট্ৰাক আবদ্ধ কৰাৰ লগতে গাঞ্জাসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। NL01 N9627 নম্বৰৰ ট্ৰাকখনে অসমৰ মাজেৰে বহিৰাজ্যলৈ গাঞ্জাসমূহ লৈ গৈ আছিল। ট্ৰাকখনৰ কেবিনেট এনেদৰে গাঞ্জাসমূহ নি থকাৰ খবৰ rongia আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে লাভ কৰাত নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথত উক্ত নিৰ্দিষ্ট ট্ৰাকখনত তালাচী চলায়। আৰক্ষীৰ দলে তালাচীৰ সময়ত ট্ৰাকখনৰ কেবিনৰ ভিতৰৰ পৰা 12 পেকেট গাঞ্জা উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ মূল্য জানিব পৰা হোৱা নাই যদিও ইয়াৰ ওজন 120 কেজি। ইফালে আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু সহায়ক উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ জিলাৰ নাগলা ইঞ্চি গাঁৱৰ ধৰমবীৰ সিং আৰু কিষাণ পালক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত দুয়োজনকে আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। ধাৰণা কৰা মতে গাঞ্জাসমূহ নাগালেণ্ডত ক্ৰয় কৰি অসমৰ মাজেৰে উত্তৰ প্ৰদেশলৈ নিবলৈ চেষ্টা কৰিছিল। ধৃত দুয়োজনকে আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। আমি প্ৰায় 1 বজাত rongia হাইৱেত এখন NL ৰেজিষ্ট্ৰেশ্যনৰ ট্ৰাক আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু ট্ৰাকখনৰ পৰা প্ৰায় 120 কিলো গাঞ্জা 12টা বজাত উদ্ধাৰ কৰিছোঁ। আৰু এই উপৰান্তে আমি ট্ৰাকৰ ড্ৰাইভাৰজন আৰু হেল্পাৰজনক আমি এৰেষ্ট কৰিছোঁ। এইটো দিল্লী পিনে গৈ আছিলে আৰু বাকী আমি বেচিং চলি আছে। বাকী কিমান মান ওজন আছিলে? 120 কিলো। কিহত এইটো ট্ৰাকৰ যিটো কেবিন আছে কেবিনৰ চেল্ফত ভৰাই লৈ আনিছিলোঁ। rongiaৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।